2008 मायथाइयाव बै समाव 2008 सনত সেই সময়ত আমাৰ এজন প্ৰফেচাৰ খুব ইণ্টেলেকচুৱেল আছিলে বসন্ত কুমাৰ বসুমতাৰী তেখেতক গুলিয়াই হত্যা কৰা হৈছিলে আৰু তেখেতে এই কলনীতে থাকে আৰু তেখেতৰ মেমৰিত ইয়াত এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে আৰু সেই ৰাস্তাটো আজি আমি আমাৰ কোকৰাঝাৰৰ স্থানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ স্পিকাৰ ডাঙৰীয়া MCLA ডাঙৰীয়া সকলো লগ লাগি আজি মুকলি কৰিছো সুন্দৰ এটা পকী ৰাস্তা ইয়াত বনোৱা হৈছে আৰু এই ৰাস্তাটোৱে ইয়াত যিখিনি আমাৰ প্ৰিন্সিপাল সকল প্ৰফেচাৰ সকল থাকে তেখেতৰ যাতায়াতটো খুব ভাল হৈ যাব পাৰ্মানেন্টলি এটা ভাল ৰাস্তা তেখেতসকলে পালে কিন্তু কথা হৈছে যে 2008 চনত বসন্ত বসুমতাৰী ডাঙৰীয়া যিটো পৰিৱেশত হত্যা কৰা হ'ল এই পৰিৱেশটো আজি পৰিৱৰ্তন হৈ গ'ল সেইকাৰণে তেনেকা পৰিৱেশ যাতে পুনৰ নহয় আৰু তেখেতৰ যিটো ইতিহাস তেখেতৰ সমাজৰ প্ৰতি যিটো কন্ট্ৰিবিউশন এইটো সদায় যাতে মনত ৰাখে ইয়াৰ কাৰণে তেখেতৰ নামত এই ৰাস্তাটো বসন্ত কুমাৰ বসুমতাৰী নামাকৰণেৰে আজি নামাকৰণ কৰা হৈছে আমাৰ মূলত আমি দুটা প্ৰপ'জেল আমি আনিম সেই প্ৰপ'জেলটো হৈছে এটা শিশুক লৈ পেলাই আমাৰ যিটো চাইল্ড লেবাৰ চাইল্ড এবিউজ এইবিলাক হৈ থাকে চাইল্ডবিলাকক ৰাইট টু প্ৰটেক্ট কৰিব লাগে বিভিন্ন সময়ত ড্ৰাগছৰ পৰা লৈ পেলাই বিভিন্ন সমস্যাবিলাক আহে সেইটো এটা আমাৰ ডাঙৰ প্ৰপ'জেল আছে আৰু এটা আছে ব্ৰডলেণ্ড গ্ৰীণ মিছন যিটো নেকি আজি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে দেখিবলৈ পাইছে ডিচেম্বৰ মাহতো বহুত বেছি ঠাণ্ডা নাই তো আপোনালোকেতো বহুতে জেকেটে পিন্ধা নাই চ' আজি এই গ্ল'বেল ৱাৰ্মিঙৰ যিটো ইম্পেক্টবিলাক লাহে লাহে আহিছে ইয়াৰ ওপৰত এটা প্ৰপ'জেল আমি আনিছোঁ তেনেকুৱা কিছুমান প্ৰপ'জেল লৈ পেলাই আমি আলোচনা কৰিম बे फिथाखौ जोङो खानो थाखाय खावलायबाय सोंथाइ लामा जों बेखौ गोदानै बानायफिनगोन साइनबर्डखौ मोजां साबना बेखौ जोङो पार्मानेन्ट खालामगोन मोजाङै बे फिथाखौ जोङो खानो थाखाय खावलायबाय